हेलो एवरीवन की खबर आपनालोকৰ आशा करो निश्चय भाले আছে মই দীপ্তিয়ে স্বাগতম জনাইছো সাইমন দীপ্তি ব্লগৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি আমি গুৱাহাটীৰ পৰা মানে পেহী ঘৰৰ পৰা যাব ওলাইছো তেজপুৰ অভিমুখে তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু আজি হৈছে আমাৰ গুৱাহাটীৰ পৰা তেজপুৰলৈ উভতি যাত্ৰা আৰু এতিয়া আমি যাত্ৰা কৰি আছো আজি পেহীৰ ঘৰত মাটো আহিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি ইমান ধুনীয়াকৈ ওচৰৰ পৰা দীপৰ বিলটো দেখিলোঁ মনটো সঁচাকৈ বহুতেই ভাল লাগিলে আৰু এনেকৈ গৈ আছোঁ আৰু আহি এয়া দেখিছে আমি নতুন শৰাইঘাট দলঙে পাই গ'লোঁ আৰু এতিয়া এনেকৈ চাইমনে টোপনি মাৰিব ওলাইছে আৰু এয়া দেখিছেনে তাৰ কিমান টোপনি ধৰিছে চকু দেখিলেই গম পায় চাইমন হৈ গ'ল আৰু ইয়াতে মানুহজনে অকণমান চব্জি আৰু ফল বজাৰ কৰিব তো ইয়াতে অলপ ৰাখিছে তেজপুৰ আৰু গৈ বজাৰ কৰিব নাযায় আৰু কাৰণ ইমান জাৰ্ণি কৰি ভাগৰো লাগে দিয়কচোন চ' ইয়াতে বজাৰটো কৰিলে আৰু এয়া দেখিছেনে ইমান ধুনীয়া বতাহ দি আছে ফুলৰ দোকান তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু চাইমনৰ যে খং উঠি গৈছে আৰু সি মানে ৰখিব গাড়ী চাড়ী ৰখিলে খুব কান্দে মানে গৈ থাকিলে যাই থাকিব বিচাৰে না তেজপুৰ পাবলৈ আৰু বেছি দেৰি নাই তো শেষলৈকে চাই থাকিব এতিয়া তেজপুৰ সোমাম আৰু তেজপুৰ মেডিকেল পাৰ হৈ আহিলোঁ আৰু এতিয়া চাইমনৰ টোপনি ভাঙি গ'ল না চাইমন ভোক লাগিছে তোমাৰ গাজৰাজ দুৱাৰটো শ্বপিং কমপ্লেক্স এটা আছে ন ইয়াতে আছেতো শ্বপিং কমপ্লেক্স এটা আছে সিহঁতৰ মানুহখিনিয়ে কিবা কৰিব পাৰে নেকি বজাৰ এতিয়া আমি মিছন চাৰিআলি পাই গ'লো আৰু ঘৰলৈ আৰু বেছি সময় নাই সোনকালে যাব লাগে কিবা এটা খাব লাগে খুব ভোক লাগিছে সোনকালে ওলাই আহিলোঁ যে এতিয়া আমি মিছন চাৰিআলি পাই গ'লোঁ এয়া দেখিছেনে চাৰিআলিটো পাৰ হৈ আহিলোঁ আৰু আহি এয়া আমি তেজপুৰৰ মহাভৈৰৱ বজাৰো পাই গ'লোঁ আৰু ইয়াতে মাছ মুৰ্গীৰ বজাৰো বহে কিন্তু এতিয়া বহা নাই হয়তো সন্ধিয়া বহিব আৰু এনেকৈ শাৰীকৈ ফলৰ দোকানবোৰ দিয়া আছে দেখি ভাল লাগিছে নহয় জানো আৰু ওচৰতে এনেকৈ কিবা কিবি অফিচো আছে মই নামবোৰ তেনেকৈ নাজানো তো বোলক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আহি এনেদৰে আমাৰ ঘৰৰ গলিটো পাই গ'লোঁ তেওঁলোকে ভিডিঅ'টো শেষলৈকে ঘৰ লগ পাম আৰু আহি এয়া আমি গেটৰ সন্মুখে পাই গ'লোঁ আৰু ঘৰ সোমাই লগ পাই আছোঁ আৰু এয়া আহি চাইমনৰ ড্ৰেছ খুলি দিলোঁ আৰু তাৰ দেখিছেনে উৎপাত চাইমন কি কৰিছা কি কৰি আছা তুমি ইয়ে কি কৰিছা টোলটো দাঙি কি কৰিবা ইছৰাম ল'ৰাটো আহি ইমান উৎপাত কি কৰিছে কোৱাচোন এই জাষ্ট পেহী ঘৰৰ পৰা আহি মানে আমি গুৱাহাটীৰ পৰা আহি তেজপুৰ পালোঁ আৰু ফ্ৰেছ হৈ কিনে চাইমনক অকণমান বইল ভাত খোৱালোঁ আৰু পেহীয়ে সেইটো বনাই দিছিলে আৰু লগতে ময়ো অকণমান খাই দিলোঁ নহ'লেতো গম পায় ৰাতিপুৱা একো নাখালে খালী পেটত গেছ হোৱাৰ নিচিনা হৈ যায় তো সেইটো কাৰণে মই আৰু হাজবেণ্ডেও খালে তো এতিয়া আকৌ জানিছে তো ইমান সোনকালে বইল ভাত খাই দিছে এতিয়ালৈকে আৰু পেটে কৰাই গৈছে তো এতিয়া মোৰ ভোকো লাগিছে লগতে ভাগৰো লাগিছে ইমান দূৰৰ পৰা জাৰ্ণি কৰি আহিছোঁ তো আজি মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব লাগিব তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক মই পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু যদিহে এই ভিডিঅ'টো আপোনালোক কোনোবাই নতুনকৈ চাই আছে তেতিয়াহ'লে
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব লগতে বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন যোগে পাই যাব।